আজি বলকচোন একেলগে কাম এটা কৰোঁগে। এডিনিয়ামৰ এই ওপৰৰ ডালটো যদি আমি কাটি দিওঁ, ইয়াত আৰু কেইবাটাও পোখা মেলিব আৰু ইয়াৰ হেনো কডেক্সডোখৰ মানে গুৰিডোখৰ শকত হয়। তাকে ভাবিলোঁ ময়ো কৰি চাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে লৈ লৈছোঁ এখন চোকা নতুন ব্লেড আৰু এটা নেইল পলিছ। এডিনিয়ামত প্ৰুনিং আজি মই ফাৰ্ষ্ট টাইম কৰিম। অলপ ভয়টো লাগিছে কাৰণ পুলি এটা ইমানটো ডাঙৰ হ'বলৈ যথেষ্ট সময় লাগে আৰু এনেকৈ কাটিবলৈও বেয়া লাগে। কিন্তু এইটো ফাইনেলি কাটি ল'লোঁ আৰু এটা আছে এইটোও কাটি লওঁ। কাটটো একদম শ্বাৰ্প হ'ব লাগিব, নহ'লে ইয়াতে ফাংগাছ লাগি এই ওপৰডোখৰ বেয়া হৈ যাব। কাটাৰ পিছত ইয়াৰ যিটো পানী ওলাইছে সেই পানীখিনি মই মুচি লৈছোঁ আৰু অলপমান শুকান কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই অলপমান নেইল পলিছ লগাই দিছোঁ। ইয়াত ফাংগিচাইডো লগাব পাৰে, তেতিয়া কি হ'ব ওপৰৰ অংশটো চিল হৈ যাব। এইখিনি কাম হৈ গ'ল। এইবাৰ মই এই কাটি লোৱা ডালটো আকৌ ৰুই দিম। ইয়াৰ পৰা আৰু নতুন পুলি এটা ওলাব। তলৰ অংশডোখৰত অকণমান ফাংগিচাইড লগাই দিছোঁ আৰু এয়া বালিতে ৰুই থৈ দিম। মই ইয়াৰ আপডেটবিলাক দি থাকিম। আপোনালোকে যদি মোৰ প্ৰফাইলটো ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো যদি প্ৰয়োজনীয় বুলি ভাবিছে ছেভ কৰি থৈ ল'ব আৰু নিজৰ গাৰ্ডেনাৰ ফ্ৰেণ্ডসকলৰ লগতো শ্বেয়াৰ কৰিব, যাতে অকণমান হ'লেও কাৰোবাৰ সহায় হয়। আজিলৈ তেতিয়াহ'লে এয়াই দেখুৱাই থ'লোঁ। আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।